Hello friend, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালে চাগে মোৰো ভাল আৰু আজি মই ফেস ভিডিও বনোৱা নাই বাট অনলি ভয়েস ওভাৰ কৰিছো যেহেতু অকনমান প্ৰবলেম হৈ আছে গৰমত সেই কাৰণে মই আজি ফেস ভিডিও বনোৱা নাই আপোনালোকক ভাবিছো এনেকুৱা দেখো আপোনালোকৰ কালেকচনবোৰ সো আমাৰ ফাৰ্স্ট কালেকচনটো হৈছে এয়া মিচিং জোৰা হয় গেৰ ষ্টাইলৰ খুব ধুনীয়া লাগে গ্ৰীন কালাৰ হয় আৰু ব্লাউজ পিস আছে পিন্ধিলে খুব ধুনীয়া লাগিব সব জুকতে আছে ব্লাউজ পিস মেখেলা চাদৰ সকলো জুকতে আছে আপোনালোকে ধুনীয়াকৈ ওয়্যাৰ কৰিব পাৰিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া অৰেঞ্জ কালাৰ হয় খুব ধুনীয়া লাগে হেতু গেৰ ষ্টাইলৰ হয় আৰু মই প্ৰাইসটো একেবাৰে লাষ্টত কৈ দিম হেখত এই জোৰাবোৰৰ হেখত মই কৈ দিম আৰু ব্লেক ষ্টাইলৰ আছে মই ব্লেক ষ্টাইল কালেকচনো আনিছো আপোনালোকে চাব পাৰিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া একে ষ্টাইলৰে বাট কালাৰবোৰ চেঞ্জ এটো ৰেড হয় ফুলৰ ষ্টাইলবোৰ বেলেগ বেলেগ হয় আৰু খুব ধুনীয়া লাগে আৰু এয়া একেবাৰে ডাট ৰেডটো হয় আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া হেজুৰ ৰেডে হয় কিন্তু ফুলৰ ষ্টাইলটো বেলেগ আৰু অকনমান ৰেড হলেও কালাৰটো অকনমান চেঞ্জ হয় আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া এজোৰ হৈছে ব্লেক খুব ধুনীয়া হয় আৰু ওয়্যাৰ কৰিলে খুব ধুনীয়া লাগিব গেৰ ষ্টাইলৰ হয় আৰু মই প্ৰাইসটো কৈ দিছো আপোনালোকক মই ডাইৰেক্টলি প্ৰাইসটো কৈ দিয়া নাই আগৰ ভিডিওবোৰত মই প্ৰাইসটো ধুনীয়াকৈ কৈ দিয়া আছে ইয়াৰ প্ৰাইসটো 3000 তকৈ কমত হ'ব বহুত কমত যে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু যদি আপোনালোকক ডাইৰেক্টলি প্ৰাইসটো লাগে মোক কমেন্ট কৰিব মই প্ৰাইসটো ডিটেইলছ দি দিম আগৰ ভিডিওবোৰত মই এনেকৈ দি দিয়া আছে আৰু এতিয়াও লাগে মই তেনেকৈ দিব পাৰিম সো আমাৰ নেক্সট কালেকচনটো হৈছে এয়া এজোৰ হৈছে ব্লেক ষ্টাইলৰ খুব ধুনীয়া লাগে আৰু কালাৰটো ব্লেক হয় ফুলটো কেইবাবিধ কালাৰ কৰা আছে আপোনালোকে দেখিছে নিশ্চয় আৰু এইবোৰ কৰোতে বহুত কষ্ট হয় যেহেতু হাতে কৰা হয় আৰু মিচিং ফুলৰ সানেকি বৈ থাকোতে মই লাইভ প্ৰুফ দেখুৱা আছে যদি আপোনালোকে ভিডিওটো নাই চোৱা ডেসক্ৰিপচনত গৈ চাব মই লিংকটো দি দিম নহলে আই বটনটো দি দিম আপোনালোকে মোৰ চেনেল গৈ পিনে চেক কৰি চাব পাৰিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া ব্লু কালাৰ হয় ফুলটো অকনমান ডিফাৰেন্ট সাইডৰ বনাইছে সো খুব ধুনীয়া লাগে আপোনালোকে হেজুৰ বাই কৰি ল'ব পাৰিব ফুলটো ব্লেক ষ্টাইলত বনোৱা হৈছে খুব ধুনীয়া লাগে আপোনালোকে হেজুৰ বাই কৰি ল'ব পাৰে কেনেকৈ আপোনালোকে পাব পাৰে হেতু মই আগৰ ভিডিও ব্লগত দিয়া আছে যদি আপুনি নতুনকৈ চাইছে আগৰ ভিডিওবোৰ চাব নহলে ডেসক্ৰিপচনত গৈ চেক কৰিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া খুব ধুনীয়া লাগে ব্লেক কালাৰ হয় আৰু ফুলটো অকনমান ব্লেক ষ্টাইলত বনোৱা হৈছে খুব ধুনীয়া লাগে আপোনালোকে এটো বাই কৰিব পাৰিব আপুনি ওয়্যাৰ কৰিলে খুব ধুনীয়া লাগিব আৰু মই যিমানবোৰ দেখুৱাইছো হে সকলোবোৰ মিচিং ফুলৰ হয় মই ব্লেক ফুলৰ দেখুৱা নাই প্ৰায় মই মিচিং ফুলৰে বনাও আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া ৰেড কালাৰ হয় আৰু সেই ফুলটো অকনমান বেলেগ ষ্টাইলত বনোৱা হৈছে আৰু মাজৰ ফুলবোৰ পখিলা ষ্টাইলত বনোৱা হৈছে খুব ধুনীয়া লাগে ওয়্যাৰ কৰিলে খুব ধুনীয়া লাগিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া এই কালাৰটো খুব ধুনীয়া লাগে আৰু ধুনীয়া ষ্টাইলত ফুলটো কৰা হৈছে খুব ধুনীয়া হয় ব্লেক ষ্টাইলত মিচিং ফুলৰে হয় খুব ধুনীয়া লাগে আপোনালোকে হেজু বাই কৰি ল'ব পাৰিব আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া ব্লেক কালাৰ হয় খুব ধুনীয়া লাগে আৰু মই আজি কেইবাবিধো ব্লেক কালাৰ দেখুৱাইছো কিন্তু ফুলবোৰ ষ্টাইলবোৰ বেলেগ বেলেগ হয় খুব ধুনীয়া লাগে হেজু আপোনালোকে ওয়্যাৰ কৰিব পাৰে খুব ধুনীয়া হয় আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া এইজোৰ খুব ধুনীয়া লাগে আপোনালোকে হেজুৰ বাই কৰি ল'ব পাৰিব ফুলৰ সানেকিবোৰ বেলেগ বেলেগ হ'ব আপোনালোকে নিজে দেখিছে নিশ্চয় আৰু আমাৰ নেক্সট কালেকচনটো হৈছে এয়া এজোৰ ব্লেক কালাৰ আজি বহুত ব্লেক কালাৰ আহিছে আজিৰ কালেকচনত খুব ধুনীয়া হয় খালি ফুলবোৰ বেলেগ বেলেগ হয় ফুলৰ সানেকিবোৰ আপোনালোকে যদি ফুলৰ সানেকি চাব বিচাৰে মোৰ ডেসক্ৰিপচনত গৈ লিংকটো চাব আৰু সেই সানেকিবোৰ যদি লাগে আপোনালোকক মোক কমেন্টত জনাব মোক কমেন্ট কৰিলে মই আপোনালোকৰ কাৰণে আগবঢ়াম সো আমাৰ নেক্সট কালেকচনটো হৈছে এয়া খুব ধুনীয়া হয় এই কালাৰটো খুব ধুনীয়া হয় আপোনালোকে হেজু বাই কৰি ল'ব পাৰিব পটি আছে সো তাৰ আৰু নেক্সট কালেকচনটা দেখাম মই ৰেড কালাৰ হয় এয়া ৰেড কালাৰ খুব ধুনীয়া লাগে আৰু ফুলৰ ষ্টাইলটো অকনমান বেলেগ হয় খুব ধুনীয়া হয় আপোনালোকে বাই কৰি ল'ব পাৰিব সো পূজাৰ অফাৰ হয় স্পেশালি সেইবোৰ কমত নেপায় বিশেষকৈ সো আমাৰ নেক্সট কালেকচনটো হৈ আছে এয়া
এইযোৰ ৰেডে হয় বাট অকণমান ডিফাৰেঞ্চ আছে ফুলৰ ষ্টাইলটো চানেকিটো চ' সেইযোৰ আপোনালোকে বাই কৰি ল'ব পাৰিব আজিৰ কালেকশ্যনটো প্ৰায় ৰেড এণ্ড ব্লেক বেছি আছে আৰু পদ্মিনী হয় সূতাটো আৰু এই কালেকশ্যনৰ প্ৰাইচটো যদি জানিব বিচাৰে তেতিয়াহ'লে মোক ফেচবুক আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব মই ফেচবুক আইডি আৰু ইনষ্টাগ্ৰাম আইডি মই ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাৰ পৰা গৈ পিনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু ফেচবুকতো মেছেজ কৰিব পাৰিব আৰু আমাৰ নেক্সট কালেকশ্যনটো হৈছে এইযোৰ খুব ধুনীয়া হয় আৰু এইটো প্ৰাইচটো অকণমান ডিফাৰেঞ্চ আছে সেইকাৰণে মই এইটো ব্লেককৈ দেখুৱাইছোঁ আৰু কালাৰটো খুব ধুনীয়া হয় আৰু পদ্মিনী হয় আৰু গোটেইকেইযোৰ পদ্মিনীয়ে হয় মই এতিয়া কৈ দিছোঁ চ' আপোনাৰ বাই কৰিব বিচাৰিলে কৰিব পাৰিব আৰু আজিৰ কালেকশ্যনখিনি সিমানেই আছিলে যদি আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সেনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব পূজাৰ অফাৰো ভাল আহি আছে